সি তুমি একবাৰ বিয়া হোৱাৰ পিছতো আকৌ পুনৰ বিবাহ কৰিবৰ কাৰণে কিয় মন মেলিছা? এইখন সমাজতে তুমি বহুত ককৰ্তনা বা সমস্যাৰ সন্মুখীন হৈছিলে যে ঘূৰি অহা মাইকী, হাজবেণ্ডক এৰি অহা মহিলা, এই সকলোখিনি সমস্যাৰ সন্মুখীন হোৱাৰ পিছতো তুমি আকৌ পুনৰ বিবাহ কৰিবৰ কাৰণে কিয় মন মেলিছা? এই সকলোখিনি কথা আমাৰ কেমেৰাৰ সন্মুখত তুমি কৈ দিয়াচোন। মই পুনৰ বিবাহ কৰিব বিচাৰিছোঁ। হয়, ঠিকেই শুনিছে। এগৰাকী বিবাহ বিচ্ছেদিত মহিলা হৈও মই পুনৰ বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিছোঁ। এয়া কি মোৰ ভুল নেকি? কওকচোন। এইখন সমাজতেই বিভিন্ন ককৰ্থনাৰ সন্মুখীন হৈছোঁ, সমালোচনাৰ পাত্ৰী হৈছোঁ। কেতিয়াবা যদি কোনোবাই কৈছে ঘূৰি অহা মহিলা, কোনোবাই কৈছে গিৰিয়েকে এৰি দিয়া নাৰী, কোনোবাই আকৌ কৈছে চপনীয়া ইত্যাদি। এগৰাকী বিবাহ বিচ্ছেদিত মহিলা হৈও মই পুনৰ বিবাহ পাশত আবদ্ধ হ'ব বিচাৰিছোঁ। হয়তো বহুতৰে চকুত এয়া বহুৱালি হ'ব পাৰে, নাইবা বহুতৰ কাৰণে এয়া হাঁহিয়াতৰ পাত্ৰ হ'ব পাৰে, কিন্তু মোৰ চকুত নহয়। মই নিজক লৈ সুখী। কিয় জানেনে? কাৰণ মই জানো মোৰ স্বামীৰ লগত থকাৰ সময়ত কোনোদিনে অন্য পুৰুষৰ লগত পৰকীয়া প্ৰেম কৰি মই ক'তো পলাই যোৱা নাই, নাইবা নিজৰ স্বামীক প্ৰতাৰণা কৰি মই বেয়া কামত লিপ্ত হোৱা নাই। সেয়েহে মই নিজক লৈ গৌৰৱ অনুভৱ কৰোঁ এগৰাকী সৎ মহিলা হিচাপে। এয়া অহংকাৰ নহয়, আত্মসন্মান। হয়তো ঘূৰি অহাটো কাল হ'ল মোৰ মাৰ ঘৰখনলৈ, কিন্তু মই এটা কথা জানো যে মই এগৰাকী শক্তিশালী মহিলা মানসিকভাৱে। কাৰণ কোনো সময়তে কেতিয়াও মই হাৰ মনা নাই। প্ৰত্যেকখন যুদ্ধ অকলেই যুঁজিছোঁ। হয়, মই মা দেউতাৰ ঘৰখনলৈ বিবাহ বিচ্ছেদ কৰি ঘূৰি আহিছোঁ, কিন্তু কাৰো ওপৰত বোজা হৈ থকা নাই আজিলৈকে। পৰাপক্ষত মই মা দেউতাৰ ঘৰখনৰ প্ৰত্যেকটো দায়িত্ব পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। পিছফালৰ পৰা ভুকিবলৈ বহুত আছে, কিন্তু তেওঁলোকৰ কথাক মই কেতিয়াও প্ৰাধান্য দিওঁ, কাৰণ মই জানো মই নিজক চিনি পাওঁ। কি পৰিস্থিতিত পৰি কেতিয়া মানুহে এখন সংসাৰৰ পৰা বিবাহ বিচ্ছেদ কৰি আঁতৰি আহিবলগীয়া হয়, সেয়া এগৰাকী ভুক্তভোগী মহিলাৰ বাহিৰে বা পুৰুষৰ বাহিৰে কোনেও উপলব্ধি কৰিব নোৱাৰে। হয়তো বহুতে মোক গালি পাৰিব মোৰ কথাখিনি শুনাৰ পিছত, ভুল ধৰিব, কিন্তু মোৰ তাতো কোনো আক্ষেপ নাই, কাৰণ মই জানো মই কি কৈছোঁ, মই নিজক চিনি পাওঁ। এইখন সমাজে মোক তেজৰ চকু পানী বোৱাইছে। হয়, বহুত কষ্ট পাইছোঁ। ওলাওঁতে সোমাওঁতে এই কথাকেইষাৰ শুনি শুনি অন্তৰে উচুকি উঠে কেতিয়াবা। কিন্তু এটা কথা সদায় ভাবোঁ, মানুহে ঠেকি দেখি আৰু লেখি শিকে। ঠেকি শিকা, দেখি শিকা আৰু লেখি শিকা বুলি কয় যে, লেখি বহুত শিকিলোঁ, দেখি শিকিলোঁ, কিন্তু এতিয়া সময় ঠেকা খাই শিকা। আৰু এটা কথা সদায় মনত ৰাখি, স্বামীৰ ঘৰত অত্যাচাৰ সহ্য কৰিব নোৱাৰি যদি এগৰাকী মহিলাই আত্মহত্যা কৰে, নাইবা স্বামীৰ ঘৰখনৰ অত্যাচাৰৰ কাৰণে প্ৰাণ ত্যাগ দিবলগীয়া হয়, তেতিয়া আমি RIP লিখোঁ আৰু প্ৰতিবাদ কৰোঁ তেওঁৰ মৃত্যুক লৈ। কিন্তু জীয়াই থকা কালত যদি এগৰাকী মহিলাই নিজৰ মাকৰ ঘৰখনলৈ উভতি আহে, কষ্ট পাই বিবাহ বিচ্ছেদ কৰি আইনসংগতভাৱে, তেতিয়া কিন্তু সেই মহিলাগৰাকীক বিভিন্ন কথাৰে সমালোচনা কৰা যায়। বেয়া নাৰী হিচাপে, তেওঁক কলংকিত হিচাপে নামাংকিত কৰা যায়। কিন্তু সেই মৃত্যুৰ সময়খিনিলৈ কিয় বাট চাই থাকিব লাগে? সকলো সম্পৰ্ক চলিবই বুলি কথা নাই। কেতিয়াবা কিছুমান সংসাৰ যিমান চেষ্টা কৰিও দুজন ব্যক্তিয়ে, কেতিয়াবা পুৰুষজনে বা মহিলাগৰাকীয়ে অনুভৱ কৰে আৰু নহ'ব, তেতিয়া সেই সংসাৰখন তেওঁলোকৰ মিউচুৱেল কনচেণ্টত শেষ কৰিব বিচৰা যায়। এই ধৰি লওক, আমাৰ শৰীৰৰ কোনোবা এটা অংগ যদি বেয়া হৈ গৈছে, আমি শৰীৰটো শেষ কৰাৰ সলনি আমি সেই অংগটোক অপাৰেশ্যন কৰি নিজৰ দেহৰ পৰা আঁতৰ কৰোঁ। ঠিক তেনেদৰে আমাৰ সম্পৰ্কৰ ক্ষেত্ৰতো যদি তেনেকুৱা কিবা এটা হয়, তেনেহ'লে আমি সেই সম্পৰ্কটোৰ পৰা নিজক আঁতৰাবলৈ বাধ্য হৈ যাওঁ। আৰু সেই সময়খিনিতে নাৰীগৰাকীৰ ওপৰত আহি পৰে এটা অপবাদ যে মহিলাগৰাকী ভাল নহয়, সেইকাৰণে হাজবেণ্ডৰ ঘৰত মিলিব নোৱাৰিলে। প্ৰত্যেকজন ব্যক্তিৰে যিকোনো বয়সত নিজৰ জীৱন সংগী নিৰ্বাচন কৰি লোৱাৰ অধিকাৰ আছে, আৰু সমাজত বিবাহ বিচ্ছেদিতই হওক লাগে, বিধৱাই হওক, প্ৰত্যেকগৰাকী নাৰীৰে জীয়াই থকাৰ অধিকাৰ আছে মূৰ তুলি। গতিকে এজন মানুহৰ জীৱন কাহিনী নজনাকৈ কেতিয়াও মানুহজনক অন্তৰত ইমানো বেছি আঘাত দিব নালাগে যে সেই মানুহজনে কেতিয়াবা দিক বিদিক হেৰুৱাই পেলায়। কাৰণ সকলো মানুহ আমাৰ দৰে মনৰ পৰা সাহসী নহ'বও পাৰে। এতিয়া মই নিজৰ ক্ষেত্ৰতে উপলব্ধি কৰিছোঁ, জীৱনটোত বহুত সহ্য কৰিলোঁ। ইফালে গ'লেও ককৰ্থনা, সিফালে গ'লেও ককৰ্থনা, ইমান বেছি ইটিকিঙৰ সন্মুখীন হওঁ। জানি বুজিও বহুতে প্ৰশ্ন কৰে, তোমাৰ স্বামী ক'ত?
কিন্তু তেওঁলোকে জানে যে ইতিমধ্যে মোৰ স্বামীৰ লগত বিবাহ বিচ্ছেদ হৈছে আৰু এয়া এদিন দুদিনৰ কথা নহয়, এয়া প্ৰায় 10 বছৰৰ আগৰ কথা। কিন্তু এটা কথা মই ক'ব খোজোঁ যে প্ৰত্যেকজন মানুহৰ নহ'লেও সৰহ সংখ্যক মানুহৰে কিছুমান নোকোৱা কাহিনী থাকে আৰু সেই কাহিনীৰ নাম গোন্ধ নজনাকৈ আমি কেতিয়াও এজন মানুহৰ ওপৰত কোনো ধৰণৰ অপবাদ জাপি দিব নালাগে। কাৰণ প্ৰত্যেকৰে জীৱনত খলা বোমা দুখ সুখ সকলো থাকে আৰু নিজৰ জীৱন কাহিনী নিজৰ দুখবোৰ কেৱল নিজেইহে উপলব্ধি কৰিব পাৰে। ধন্যবাদ।